নমস্কাৰ সকলোকে আজি মই আকৌ এটা কেকৰ ৰেচিপি লৈ আহিছোঁ আজি মই আটা ময়দা দি কেক নবনাওঁ আজি মই বনাম সুজি কেক সুজি প্ৰায় আমাৰ সকলোৰে ঘৰতে থাকে খুব সহজতে কম বস্তুৰে এটা সুস্বাদু কেক হয় যিটো আমি চাহ কাপৰ লগতো খাব পাৰোঁ বা সন্তানসকলক আমি টিফিনতো দিব পাৰোঁ তেনেহ'লে দেৰি নকৰোঁ কেক বনাওঁ কেকটো বনাবৰ কাৰণে মই এটা বাটি লৈছোঁ আৰু তাত মই লৈছোঁ অলপ দৈ আৰু মই এই কাপটোৰ জোখত কেকটো বনাম এই কাপটোৰ জোখত এক কাপ মই সুজি দিছোঁ আৰু দিছোঁ মই আধা কাপতকৈ অলপ বেছি চেনি আৰু অলপ দিছোঁ মই ঘিউখিনি দিছোঁ আৰু অকণমান দিছোঁ মই নিমখ এতিয়া এইখিনি মই খুব ধুনীয়াকৈ মিলাই লওঁ ইয়াত মই অলপ দিম গাখীৰ আৰু খুব ধুনীয়াকৈ এইখিনি মই এতিয়া মিলাই দিম আৰু এইখিনি মই এতিয়া আধা ঘণ্টাৰ কাৰণে এনেকৈ ৰাখি দিম আধা ঘণ্টাৰ পিছত মই গেছটো জ্বলাই ইয়াতে কেৰাহীটো পাতি দিছোঁ এইটো লোহাৰ কেৰাহী হয় ইয়াতে মই কেকটো বনাম ইয়াতে নিমখ দিছোঁ এখন জালনা প্লেট দি দিছোঁ আৰু 10 মিনিটৰ কাৰণে মই কেৰাহীটো গৰম হ'বলৈ থৈ দিম এতিয়া এইখিনি আমাৰ সুজিখিনি খুব ধুনীয়াকৈ কোমলিছে ইয়াতে মই দিম এচামুচ ভেনিলা এসেন্স খুব ভালকৈ এইখিনি মই এতিয়া ফেটি ল'ম ইয়াত মই এতিয়া আৰু অলপ গাখীৰ দিম এইটো অকণমান ডাঠ হৈ আছে আৰু অকণমান গাখীৰ দৰকাৰ হ'ব দি এনেকৈ 5 মিনিট মই খুব ধুনীয়াকৈ ফেটি ল'ম কেকটো মই পাতলকৈ বনাম ইয়াতে মই অলপ ঘিউ সানি লৈছোঁ ইয়াতে মই অকণমান আটা ছটিয়াই দিছোঁ আৰু মই ইয়াত দিছোঁ ইনো 1 পেকেট মই ইনো দি দিছোঁ এতিয়া মই ইয়াতে এইখিনি অলপ মই এনেধৰণে লৰাই দিম এইখিনি মোৰ হৈ গৈছে এতিয়া মই এইটো কেৰাহীটোত দি দিলোঁ আৰু এনেদৰে ঢাকি থ'ম ঢাকি মই 45 মিনিটৰ কাৰণে থৈ দিম মোৰ কেকটো ঠাণ্ডা হৈ গ'ল এতিয়া মই এখন প্লেটত কেকটো উলিয়াই ল'ম কেকটো হৈ গৈছে এতিয়া মই কেকটোৰ ওপৰত অকণমান ডিজাইন কৰিম তাৰ কাৰণে মই অকণমান কাষ্টাৰ্ড বনাই থৈছোঁ আপোনালোকে এইটো ডিজাইন কৰিবলৈ মন কৰিলেও কৰিব নকৰিলেও নাই কথা নাই মই কৰিম বুলি ভাবিছোঁ গতিকে অকণমান ডিজাইন কৰি এতিয়া মই ইয়াৰ ওপৰত অলপ কাজু দি দিম অকণমান মই দিছোঁ চেৰি আৰু কেইটামান আলমণ্ড দি দিছোঁ ইয়াতে আপোনালোকে এই ফ্ৰুটছখিনি দিম ইয়াতে ডিজাইন নকৰিলে আপোনালোকে কেকটো বনোৱাৰ আগত তাৰ ওপৰতো আপোনালোকে এনেকৈ দি দিব পাৰিব মোৰ কেকটো এতিয়া ৰেডি হ'ল আজি মোৰ কেকৰ ৰেচিপিটো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব